বহুতখিনি আধা কেজি বীজ জলকীয়া আনিছোঁ। আজি এই বীজ জলকীয়াখিনি কাটি কেনেকৈ মই আচাৰ বনাম আপোনালোকক দেখুৱাই দিম আৰু আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই থাকিব। হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ, আসসালামু আলাইকুম। আজি মই বীজ জলকীয়া কেনেকৈ আচাৰ বনাই তাকে দেখুৱাম। সকলো মানুহে জানে, নজনা মানুহ নাই। মই কেঁচি লৈ পেলাই এই ধৰণে বীজ জলকীয়াখিনি কাটিছোঁ। খুব ভয় লাগে বীজ জলকীয়া কাটিবলৈ আৰু খুব সাৱধানে কাটিব লাগে। কেনেবাকৈ যদি চকুত আহি পৰে বৰ ডাঙৰ কথা হ'ব। গতিকে মই কেঁচি দি পেলাই কাটিছোঁ, ভয়ে ভয়ে কাটিছোঁ। আৰু এতিয়া এই কটা হৈ গ'ল, বহুতখিনি হয়, আধা কেজি বহুত বীজ জলকীয়া হয় নহয়। তাৰপাছতে মই এয়া সৰিয়হখিনি ধুই লৈছোঁ। ধুই পেলাই আকৌ মই ভাজি পেলাই মানে মই মিক্সিত পিচিম। আৰু সৰিয়হ আপোনালোকে তিতায়ে যদি ফুলি থাকে নহয়, তিয়াই থ'লে তিতাতে যদি পিচি দিয়ে নহয়, তেতিয়া আচাৰখিনি বেয়া হ'ব পাৰে। মই যোৱাবাৰ এনেকৈ থৈছিলোঁ। মই ভালকৈ ধুই ল'লোঁ, ধুই পেলাই এই ধৰণে কেৰাহীত ভাজিলোঁ। ভাজি মিক্সিত এতিয়া গ্ৰাইণ্ডাৰটোত পেষ্ট বনাইছোঁ, পিচিছোঁ। শুকান পিচিছোঁ, শুকুৱাই পেলাই এনেকৈ শুকানকৈ পিচিলে পানী থাকিলে মানে সেই বীজ জলকীয়া আচাৰত দিলে, যিকোনো আচাৰত পানী থাকিলে বেয়া হয় বুলি কয়। এয়া মই একদম শুকানকৈ পিচিছোঁ। আপোনালোকে এনেকৈ তিয়াই পেলাই পানীয়ে চানীয়ে নিপিচিব। আৰু ধুই ল'লোঁ, বাতিটো ধুই ল'লোঁ, ধুই পেলাই মই পিচিলোঁ। পিচি শুকানে দিছোঁ। শুকানকৈ দিবচোন এনেকৈ সৰিয়হ মানে বগা সৰিয়হটো। তাতে মই নিমখ দিছোঁ আৰু অকণমান এনেই গৰম মছলা নহয়, জিৰা গুড়ি অকণমান দিছোঁ, নিদিলেও হয় মানে। তাৰপাছতে এয়া তেল মানে মই এবাটি তেল গৰম কৰিলোঁ। গৰম কৰি ঠাণ্ডা কৰি পেলাই মানে তেলখিনি দিলোঁ। দি পেলাই এতিয়া এয়া সানি দিছোঁ। ভালধৰণে চামুচখনে মিলাই দিছোঁ, মিক্স কৰি দিছোঁ। এতিয়া বটল বিচাৰিছোঁ। বটলবোৰ মানে এইকেইটা জামৰ বটল হয়। মই জাম শেষ হ'লে বটলবিলাক ধুই পেলাই থৈ দিওঁ। এইবিলাক মানে ডাঙৰ বৈয়াম হয়, যিটো লৈ আছোঁ সেইটো। ইমান ডাঙৰ বৈয়ামৰ দৰকাৰ নাই। আচাৰ বেছি নহয়, কাটি দিলে তাকৰ হৈ যায়। আৰু যেতিয়া ভৰাই দিম, পেষ্টটো মানে ভৰাই দিয়াৰ পাছততো জহি পেলাই একেবাৰে তলিত পৰে। এতিয়া মই দুটা অলপমান ডাঙৰ মিডিয়াম চাইজৰ জামৰ বটল লৈছোঁ। জামৰ বটলকেইটাতে ভৰাম মই। আকৌ ডাঙৰ বৈয়ামটোততো বহুত অকণমান তলিতে থাকিব নহয়নে। সেইকাৰণে এই ধৰণে মই মানে ভৰাইছোঁ। বৰ মুখখন সৰু, ভৰাবলৈ বৰ দিগদাৰ। তাৰপাছতে এয়া ভৰোৱা হৈ গ'ল। আপোনালোকক সম্পূৰ্ণলৈকে নেদেখুৱালেও ভিডিঅ'টো বহুত দীঘল হ'ব নহয়। তাৰপাছতে তেলখিনি দিছোঁ। খুব এটা গোন্ধ আহিছে, বৰ ধুনীয়া জলকীয়াখিনি। পকা একদম ৰঙা জলকীয়াখিনি আচাৰ থ'বলৈ বীজ জলকীয়া যিকোনো বস্তু, ফল মূলটোও ভাল হ'ব লাগে। যেনেকৈ আচাৰখিনি পকা হ'লে মানে বীজ জলকীয়াখিনি আচাৰ থৈ ভাল লাগে। এতিয়া দুটা বটলতে ইয়াত থ'লোঁ সমানে। খুব ধুনীয়া গোন্ধাইছে। নিমখ দিছোঁ, খাবলৈও চাগে খুব ভাল লাগিব।